নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক RT786 চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব। আজিৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল 21 এপ্ৰিলৰ পৰা ৰাজ্যত লকডাউন কি নতুন নীতি নিয়ম জাৰি কৰিছে চৰকাৰে, তাৰ সবিশেষ আমি জানি লওঁ। 21 এপ্ৰিলৰ পৰা ৰাজ্যত লকডাউনৰ কি নতুন নীতি নিয়ম জাৰি কৰিছে চৰকাৰে, সেইসমূহ ক্ৰমে আছিল এনেধৰণৰ। 21 এপ্ৰিল 2020 পৰা চৰকাৰী কাৰ্যালয়সমূহ খোলা হ'ব। অসম সচিবালয়ত উপ সচিবৰ পৰা আৰম্ভ কৰি উচ্চস্তৰীয় সকলো বিষয়া কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। বিভাগীয় বিষয়াৰ নিৰ্দেশ অনুসৰি কাৰ্যালয় আহিব লাগিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। একেলগে সৰ্বাধিক 33% তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। প্ৰেছ টোকা। কোনবিলাক কাম চৰকাৰে নিষিদ্ধ কৰিছে? যে কোনো বিষয় বা কৰ্মচাৰীয়ে কাৰ্যালয়লৈ গাড়ী লৈ আহিব নোৱাৰিব। উপ সচিব, যুটীয়া সচিবসকলে নিজৰ গাড়ী আনিব নোৱাৰিব। সচিবালয়লৈ আহিবলৈ হ'লে বাছৰ ব্যৱস্থা কৰা হ'ব। সেই বিষয়ে নিৰ্দেশনা বাতৰি কাকত যোগেদি প্ৰকাশ কৰা হ'ব। সঞ্চালকালয় স্বায়ত্তশাসিত প্ৰতিষ্ঠিত ৰাজহুৱা প্ৰতিষ্ঠানত সঞ্চালক, সহকাৰী সঞ্চালক, পৰ্যবেক্ষকসকল উপস্থিত থাকিব লাগিব। মাণ্ডলিক আয়ুক্ত, উপযুক্ত মহকুমাধিপতিসকলে তেওঁলোকৰ আয়ত্তত পৰা কাৰ্যালয়সমূহৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিব। চৰকাৰী কাৰ্যালয়সমূহত বিষয়া কৰ্মচাৰীৰ বাদে কোনো লোক আহিব নোৱাৰিব। কিবা কাম থাকিলে নিয়ন্ত্ৰণ কক্ষৰ যোগে যোগাযোগ কৰিব লাগিব। কাৰ্যালয়লৈ আহোঁতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি দিছে চৰকাৰে। হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰোঁতে বাধ্যতামূলক কৰা হৈছে কাৰ্যালয়সমূহত। কাৰ্যালয়লৈ অহা বিষয়া কৰ্মচাৰীসকলে পৰিচয় পত্ৰ লৈ আহিব লাগিব। কৃষি গ্ৰাম্য অৰ্থনীতিৰ জৰিয়তে কৰ্মক্ষেত্ৰসকল খুলি দিয়া হৈছে যদিও চৰকাৰী নীতি নিৰ্দেশনা মানি চলিব লাগিব। ই কমাৰ্চ আৰু ডিজিটেল অৰ্থনৈতিক কাম কাজ চলি থাকিব। স্বাস্থ্য সেৱাৰ সকলো কাম কাজ এই দিনকেইটাত অব্যাহত থাকিব। চৰকাৰে আৰু কেইটামান নীতি নিয়ম উল্লেখ কৰিছে। সেইকেইটা হ'ল কৃষিকৰ্মত জড়িত যন্ত্ৰপাতি দোকান আৰু ইয়াৰ মেৰামতি ব্যৱস্থা কোনো বাধা নাথাকিব। কৃষি সামগ্ৰী পৰিৱেশনত থকা বাধা শিথিল কৰা হৈছে। মাছ মৰা কাৰ্য চলি থাকিব। গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। গোশালাসমূহ খোলা থাকিব। খাদ্য প্ৰস্তুত কৰা উদ্যোগসমূহ খোলা থাকিব। ইটাভাটা খোলা থাকিব। জলসিঞ্চন আৰু পানীৰ লগত জড়িত কাম কাজসমূহ অব্যাহত থাকিব। অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকানৰ বাদে আন বাণিজ্যিক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। তথ্য প্ৰযুক্তিৰ কাম কাজ আৰু ইয়াৰ পৰিচালিত দেশসমূহ 50% কৰ্মচাৰী চলিব। যে শীতল ভঁৰাল গুদাম চলি থাকিব। অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ, স্বাস্থ্য সেৱাৰ জৰিয়তে উদ্যোগসমূহ খুলি দিয়া হ'ব। উৎপাদনৰ বাবে নিৰ্বিচ্ছিন্ন প্ৰক্ৰিয়াৰ প্ৰয়োজন হোৱা উৎপাদন গোটসমূহ খোলা থাকিব। হাৰ্ডৱেৰ, পেকেজিং সামগ্ৰী, মৰাপাটৰ উদ্যোগ খোলা থাকিব। ইলেক্ট্ৰনিক, পানী মিস্ত্ৰী, মটৰ মেকানিক, কাঠমিস্ত্ৰী, মোবাইল ফোন মেকানিক আদি স্বজনিত কৰ্মীসকলৰ গ্ৰাহকৰ চৌহদত সেৱা আগবঢ়াব পাৰিব। চৰকাৰে নিৰ্দেশ কৰা আৰু কিছুমান নীতি নিয়ম হ'ল চিকিৎসা সেৱাৰ সৈতে জড়িত চৰকাৰী নিৰ্দেশপ্ৰাপ্ত যান-বাহনৰ বাদে আন জিলা আৰু আন্তঃৰাজ্যিক ভ্ৰমণ বন্ধ থাকিব। সকলো শিক্ষা অনুষ্ঠান এই সময়ছোৱাত বন্ধ থাকিব। টেক্সি, অটোৰিক্সা, চাইকেল ৰিক্সা, কেব সেৱা বন্ধ থাকিব লাগিব। চিনেমা হল, শ্বপিং মল, ব্যায়ামগাৰ, স্পৰ্টছ কমপ্লেক্স, থিয়েটাৰ বন্ধ থাকিব। সকলো ধৰণৰ সামাজিক অনুষ্ঠান আৰু জনসমাগম বন্ধ থাকিব। ধৰ্মীয় স্থানত সমাগম নিষিদ্ধ। মৃতকৰ শেষকৃত্যত সৰ্বাধিক 20 জন লোক উপস্থিত থাকিব লাগিব। 20 এপ্ৰিলৰ পাছত আন স্থানত থকা শ্ৰমিকসকলক এখন জিলাৰ পৰা গন্তব্য স্থানলৈ যাবলৈ এবাৰকৈ অনুমতি দিয়া হ'ব। বাতিল নহয় CBHৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।
কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা লকডাউনৰ ফলত খাদ্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সমস্যাৰ সন্মুখীন হৈছে। তাৰে মাজতে CBSE বোৰ্ডৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী সলনি কৰিব লগা হৈছে। CBSE বোৰ্ডে সদৰি কৰা অনুসৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰা হ'ব, কিয়নো এই পৰীক্ষাসমূহ বাতিল কৰাৰ সম্ভাৱনা নাই। 3 মে 2020 পাছত পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নতুন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে CBSE বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষা পুনৰ আয়োজন কৰা নহয়। দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে। বোৰ্ডৰ এগৰাকী বিষয়াই জনোৱাৰ মতে হস্তিগত কৰা পৰীক্ষাসমূহ সন্দৰ্ভত আলোচনা কৰা হৈছে। 3 মেৰ পাছতহে দেশৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নতুন তাৰিখ ঘোষণা কৰা হ'ব।